Army Ordnance Corps 2024 to 2025 new recruitment. Hey guys, আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বিশেষ ভাল খবৰ যেটো হৈছে আপোনালোকৰ আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ ফালৰ পৰা ফায়াৰমেনৰ কিছু ভেকেন্সি ওলাইছে যিবিলাক ভেকেন্সি আপোনালোকে মাত্ৰ 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কোনো গ্ৰেজুৱেচন নালাগে আপোনালোকে 10 পাস কৰিলে আৰু কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে না এপ্লিকেশন ফিজৰ দ্বাৰা আপোনালোকে অনলাইন কৰিব পাৰিব নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো অন্য এটা ভাল খবৰ যে আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ ফালৰ পৰা ফায়াৰমেনৰ কিছুমান ভেকেন্সি তেওঁলোকে মুকলি কৰিছে য'ত আছে MTS ড্ৰাইভাৰ ট্ৰেডছমেন আৰু বহুতো ভেকেন্সি এতিয়া আপোনালোকে যদি হে ভেকেন্সি সমূহ এপ্লাই কৰিব বিচাৰে নিজৰ মোবাইলতে অতি সহজে তেনেহলে ভিডিওটি আপোনালোকে স্কিপ নকৰিব আৰু ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈ হেকলৈকে ভালদৰে চাই লব যদি হে এপ্লাই কৰিব বিচাৰি আৰু এপ্লিকেশন ফিজ কিমান আপোনালোকৰ এজ ৰিলেকশন কিমান দিছে বা এজ লিমিট কিমান দিছে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কি আপোনালোকে ইয়াক কেনে ধৰণে এপ্লাই কৰিব এজ লিমিট কিমান দিছে জানিবলৈ হলে আপোনালোকে ভিডিওটি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা ভালদৰে হেকলৈকে চাই লব আৰু যদি হে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভৱিষ্যতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে সো বন্ধু-বান্ধৱীসকল আহক ভিডিওটি আৰম্ভ কৰো ইয়াৰ অৰ্গানাইজেশ্যন হৈছে আৰ্মি অৰ্ডিনেন্স কৰ্পছ চমুকৈ AOC ইয়াৰ প্ৰসেস হ'ব অনলাইন লাষ্ট ডেট 22 ডিসেম্বৰ 2024 তাৰিখ পোষ্ট নেম হৈছে ফায়াৰমেন ট্ৰেডছমেন MTS এটসেট্ৰা জব লোকেশন অল ইণ্ডিয়া স্যালাৰি 19900 টকাৰ পৰা বৃদ্ধি পাব 63200 টকালৈকে অফিচিয়েল ৱেবছাইট হৈছে www.aocrecruitment.gov.in অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছিলে 30 নৱেম্বৰ 2024 তাৰিখে ষ্টাৰ্টিং ডেট আজিৰ পৰা 2 ডিসেম্বৰ 2024 তাৰিখৰ পৰা ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট হৈছে 22 ডিসেম্বৰ 2024 তাৰিখ এপ্লিকেশন ফিজ যি কোনো কেটেগৰী ahলেও আপোনালোকে এপ্লিকেশন ফিজ দিব নালাগে ই একেবাৰে নীল আপোনালোকে বিনা এপ্লিকেশন ফিজত এপ্লাই কৰিব পাৰিব এজ লিমিট হৈছে 18 পৰা 25 বছৰ বয়সলৈকে ফৰ ট্ৰেডছমেন MTS মেট ফায়াৰমেনৰ কাৰণে তাৰ পাছত 18 পৰা 27 বছৰ বয়সলৈকে ফৰ মেটেৰিয়েল এসিস্টেন্টৰ কাৰণে ৰিলেকশন SC ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ তেওঁলোকে এজ ৰিলেকশন দিছে OBC MOBC ৰ কাৰণে 3 বছৰ এতিয়া জানো হক এডুকেশন কোৱালিফিকেশন দিছে ট্ৰেডছমেন মেটৰ কাৰণে 10 পাস ফায়াৰমেনৰ কাৰণে 10 পাস আৰু মেটেৰিয়েল এসিস্টেন্টৰ কাৰণে দিছে গ্ৰেজুৱেট ডিপ্লোমা ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ হলে আৰ্টস সায়েন্স যিকোনো ষ্ট্ৰীমৰ হলে আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব ভেকেন্সি ডিটেইলছ মেটেৰিয়েল এসিস্টেন্টত আছে আপোনালোকৰ 19টা পোষ্ট জুনিয়ৰ অফিচাৰ এসিস্টেন্টত আছে 27টা পোষ্ট সিভিল মটৰ ড্ৰাইভাৰত আছে 4টা পোষ্ট অপাৰেটৰ গ্ৰেড 2ত আছে 14টা পোষ্ট ফায়াৰমেনত আছে 247টা কাৰ্পেন্টাৰ আৰু জয়নাৰত আছে 7টা পেইন্টাৰ আৰু ডেকোৰেটৰত আছে আপোনালোকৰ 5টা ট্ৰেডছমেন মেটত আছে 389টা আৰু MTSত আছে 11টা জানো হক সিলেকশন প্ৰসেছত আপোনালোকে পোন প্ৰথমে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাৰ পাছতে হ'ব ফিজিক্যাল মেজাৰমেন্ট টেষ্ট ৰিটেন এক্সামিনেশন ডকুমেন্ট ভেৰিফিকেশন আৰু একেবাৰে শেষত হ'ব মেডিকেল এক্সামিনেশন এতিয়া জানো হক ইয়াৰ এপ্লাই প্ৰসেস হৈছে আপোনালোকে মোৰ ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংক পাব লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাব তাত কিছুমান প্ৰয়োজনীয় যিবিলাক ডকুমেন্টছ আপলোড কৰিবলৈ দিব হেবিলাক আপোনালোকে আদাৰ যিবিলাক ডকুমেন্টছ ৰিকোয়াৰ্ড হ'ব সেই ডকুমেন্টছ বিলাক আপোনালোকে তাত আপলোড কৰিব আপলোড কৰাৰ পাছত নিজৰ একপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সহিটো তাত আপলোড কৰিব আপলোড কৰাৰ পাছতে আপোনালোকে যেটো আপোনালোকৰ সাবমিট বটন থাকিব যেটো আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে তাত সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পাছতে আপোনালোকে তাৰ নিজৰ যেটো প্ৰিন্ট আউট কপিটো লবলৈ নাপাহৰিব যেটো আপোনালোকৰ ভৱিষ্যতে কাম আহিব সো বন্ধু-বান্ধৱীসকল ভিডিওটি আজি ইমানে ভিডিওটি যদি আপোনালোকৰ ভাল লাগে ভিডিওটি লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আগলৈও পাই থাকে আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে আপোনালোকে ভিডিওবিলাকৰ নটিফিকেশন আগলৈও
পাই থাকে চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম বাই বাই